জুবিন ঢুকোৱাৰ লগে লগে দীঘলী পুখুৰী গছকেইডাল কাটি পেলালে সেইটো ডাঙৰ কথা দেই একদম কেনেকৈ জুবিনক ভাল পাওঁ বুলি ক'লে মই কিয় মানিম সেইটো মানে কি জুবিনৰ কাৰণে উপহাৰ দিলে নেকি মানে কি কৰিলে আচলতে সেইটোৱে মই কিয় মানিম সেইকাৰণে মই আটাইকে কৈছোঁ এই ক্ষেত্ৰত সজাগ হওক কাৰণ পৃথিৱীবাসীক যদি আমি অসমে দেখুৱাব পাৰোঁ যে শিল্পীক কেনেকৈ মৰম দিব লাগে তেতিয়াহ'লে পৃথিৱীবাসীক আমি অসমীয়াখিনিয়ে যিটো আটাইতকৈ সেউজীয়া অঞ্চল সেই অঞ্চলটো যদি গছ সংৰক্ষণ প্ৰকৃতি সংৰক্ষণৰ কাৰণে যদি আমি কাম কৰি দেখুৱাব পাৰোঁ সেইকাৰণে জুবিনে কৈছিলে যে নাহৰৰ গছ ৰুবি তো মই মোৰ ঘৰত যিয়ে যে মোক গিফ্ট দিছে দুডাল তিনিডাল ৰাহৰ মোৰ কম্পাউণ্ডটোত মই ৰুইছোঁ গছৰ সংৰক্ষণৰ কাৰণে মাতি যাম আগতে যদি ইমান সক্ৰিয়ভাৱে কেতিয়াও মাতিবলৈ সময় নাপাওঁ কেতিয়াবা আমি দেই এইটো সঁচা কথা কেতিয়াবা আমি সদায় আমি এনেকুৱা ধৰণৰ কামত থাকিব কেতিয়াবা নিজৰ ব্যক্তিগত কামো থাকে শ্বুটিঙৰ কামো থাকে সেইখিনি সময়ত মোবাইল চোবাইল অফ কৰি অকল শ্বুটিঙৰ কথা ভাবি থাকোঁ তো এতিয়া মই অলপমান এক্টিভ হ'ম সেই ক্ষেত্ৰত মই এতিয়া গছ গছনি কথা চিন্তা কৰোঁ অসমবাসী ৰাইজক মই কৈছোঁ যে জুবিনৰ সেই সপোনবিলাক পূৰাওক প্ৰেক্টিকেল হওক চিন্তাধাৰাত ভাৱনা প্ৰতিভাহি নাযাব অকল ইম'চন হৈ থাকিলে নহ'ব প্ৰেক্টিকেলি কাম কৰিবলৈ কাম থাকে কিছুমান গতিকে সদায় যে গছ গছনি চৰাই চিৰিকটিৰ কথা কয় এই যে দীপৰ বিলখন যে এনক্ৰ'চমেণ্ট হৈ আছে যে সেইবিলাক জেগাত দাবী দিয়ক যে এনক্ৰ'চমেণ্ট হ'ব নোৱাৰে এইটো চৰাই চিৰিকটি অহা ঠাই মাইগ্ৰেটৰী বাৰ্ডছ আহে তাত লাখে লাখে সেইবিলাক জেগাত লোকচান হ'ব নালাগে এইবিলাক গছ কাটিব নোৱাৰে গছ ৰিল'কেশ্যন হ'ব পাৰিব ইয়াৰ পৰা উঠাব তাত ৰুব যদি খুব বেছি প্ৰয়োজনীয় হয় আদাৰৱাইজ প্ৰকৃতিৰ চাৰিওফালেও এখন কংক্ৰিটৰ জংঘল আমি বনাব পাৰোঁ কংক্ৰিটৰ জংঘলটো বনাব তেওঁলোকে উন্নয়নৰ নাম